हाय फ्रेंड की खबर आपनालोकर आशा करूँ सकलोरे भाल मुरतो भाले तो मोर चेनेलटले सकलोके पुनरबार स्वागतम जनाइছো আজি মই आन एटा ब्लग भिडिओ লৈ আহিছো तो আজি মানে আমাৰ আজিৰ পৰাই আমাৰ ঘৰৰ ওচৰতে পালনাম মহোৎসৱ আৰম্ভ হ'ব तो আজি হ'ব অধিবাস तो কালি হ'ব অখণ্ড নাম কীৰ্তন আৰু পৰখি নগৰ কীৰ্তন तो অধিবাসৰ পৰা নগৰ কীৰ্তন লৈ কি হয় বা আমি কি কৰো নকৰো গোটেইখিনি নোৱাৰিলে মই গোটেইখিনি কিবাতে মানে এটেন থাকিব নোৱাৰিম তো বন্তি প্ৰজ্বলন হ'ব তাৰ পিছত আৰু আমাৰ মৰমৰ সুবাস নাথ আহি আছে তো গোটেইখিনি আপোনাক নোৱাৰিলেও অলপমান হলেও মানে দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিওটো শেষলৈকে চাই থাকিব সেই তাতে হৈ আছে পালনাম মহোৎসৱ তো আপোনালোকক মই দেখাই আছো এইটো হৈছে আমাৰ ঘৰ আৰু ইফালে হৈ আছে পালনাম তো আমাৰ একদম ওচৰতে হয় চাই থাকিব এইটো ৰাতিৰ পৰিৱেশ আৰু ইয়াত মানে অধিবাস আৰম্ভ হৈছে हाय फ्रेंड गुड मॉर्निंग तो আজি ৰাতিপুৱা হৈছে তে কালি মানে অধিবাস হোৱাৰ পিছত মই আৰু ভিডিও বনোৱা নহলে তাৰ পিছত আজি ৰাতিপুৱা মই মানে সোনকালে এতিয়া উঠিছো আপোনালোকে শুনা পাইছে নিশ্চয় প্ৰসংগ মানে আৰম্ভ হৈছে মই প্ৰসংগ তালৈ নাযাওঁ কাৰণ মই আজি গা ধোৱা নাই বা এইফালে দূৰৰ পৰা আপোনালোকক প্ৰসংগ কেনেকৈ কৰি আছে অলপখিনি দেখুৱাই দিম তো আজি দিনটোত আমি কি কৰো কি নকৰো গোটেইখিনি চাই থাকিবলৈ ভিডিওটো সকলোকে চাই থাকিব লাগিব আৰু সকলো লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব প্লিজ ইফালে প্ৰসংগ আৰম্ভ হৈছে চাওক ইয়াৰ পৰা মই আপোনালোকক দেখুৱাই দিছো এতিয়ালৈকে মানে মই গা ধোৱা নাই আৰু ইফালে চাওক একদম ৰাতিপুৱাই আৰু মই এতিয়া গৈ আছো ঠগিলৈ গা ধুলো ৰেডি হলো এতিয়া মই ঠগিখিনি দিম বুলি গৈ আছো ইফালে অলপকে ৰেডি হৈ আছে গোটেইখিনিয়ে কাৰণ এতিয়া ৰাতিপুৱা 9:30 মান বাজিছে আৰু ইয়াতে হ'ব পতাকা উত্তোলন তো এফালে ৰেডি হৈ আছে আৰু আমাৰ এই পালনাম মহোৎসৱৰ 3দিনীয়া কাৰ্যসূচী গোটেইখিনিয়ে মানে এটা ভিডিওতে মানে কভাৰ কৰি দিয়াটো সম্ভৱ নহয় মই মানে দুটা বা তিনিটা ভিডিও হ'ব পাৰে আপোনালোকে মোৰ এইটো ভিডিও চাই যদি ভাল পায় আৰু যদি মোৰ নেক্সট ভিডিওটো চাবলৈ আগ্ৰহী হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ইয়াৰ পিছত মই নেক্সট ভিডিওটো দিবলৈ চেষ্টা কৰিম মোৰ বন্ধু বান্ধৱীসকল আৰু উপস্থিত ইয়াৰ ৰাইজ জয়তে শ্ৰীমন্ত শংকৰদেৱৰ হৰিভকতৰ জানে জানে কৰ্ভতৰ আহন্ত বিনাই নাই আমাৰ প্ৰেম কৃষ্ণ আজি আপোনালোকে মোক নিমন্ত্ৰণ কৰাৰ কাৰণে আজি ধৰ্মৰ ধ্বজা উলিয়াবৰ কাৰণে মোক মাতিছে এইখন ৰাইজৰ ওচৰত মই কাটৰ মিনতি প্ৰাৰ্থনা জনাইছো গতিকে মই এতিয়া পতাকা উত্তোলন কৰিম ভুল হ'লে ক্ষমা কৰিব মই এই বাছি গাঁৱৰ পৰা মই সুদূৰ দিল্লীত এখন
আমাৰ বঁটা এখন পাইছোঁ, ৰাষ্ট্ৰীয় বঁটা। এই গীত গাই গাই মই সুদূৰ দিল্লীৰ পৰা ৰাষ্ট্ৰীয় বঁটা পাইছোঁ। আম্বেদকাৰ, ডক্টৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা। সেই বঁটাখন পাই মোৰ খুব ভাল লাগিছে। যি হওক, আজি ল'ৰা ছোৱালীয়ে আমাৰ উঠি অহা প্ৰজন্মখিনি আগবাঢ়ি যাওক, তেওঁলোকক সহায় কৰক। মই আপোনালোকক যেনেকৈ তেনেকৈ হ'লে মই ৰাষ্ট্ৰীয় দৰবাৰত উঠাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ধন্যবাদ। জয় জয় রাম জয় শ্রী রাম জয় হরি